বন্ধুসকল আজি আপোনালোকক এটা অসাম এন্ড্ৰইড মিউজিক প্লেয়াৰ দেখাম য'ত যিকোনো গানক 3D শুনি ইয়াৰ মজা ল'ব পাৰিব আহকচোন চাও এই মিউজিক প্লেয়াৰটোৰ নাম কি আৰু কেনেকৈ কাস্টমাইজ কৰিব লাগে তাৰ আগত কও আপুনি যদি আমাৰ এই চেনেলটোত প্ৰথম ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন আইকনটো এনেবল কৰি দিব যাতে নেক্সট ভিডিও এটা আপলোড কৰি নোটিফিকেশনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰো আহক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল ইয়াৰ কাৰণে এটা এপ্লিকেশন ইনষ্টল কৰিব লাগিব একচুয়ালি মিউজিক প্লেয়াৰ হয় এই মিউজিক প্লেয়াৰটোৰ নাম হৈছে 3D সাৰাউণ্ড মিউজিক প্লেয়াৰ ইয়াৰ লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে এপ্লিকেশনটো ইনষ্টল কৰি ল'ব পাৰিব নাইবা গুগল প্লে ষ্টৰত যাব গুগল প্লে ষ্টৰত গৈ সাৰ্চ কৰিব 3D সাৰাউণ্ড মিউজিক প্লেয়াৰ লিখি সাৰ্চ কৰিলে এইটো এপ্লিকেশন আপুনি দেখা পাব 4.5 ৰেটিং 3D সাৰাউণ্ড মিউজিক প্লেয়াৰ এই এপ্লিকেশনটো আপুনি জাস্ট ইনষ্টল কৰি ল'ব মই অলৰেডি ইনষ্টল কৰি ৰাখিছো আৰু ৰি-ইনষ্টল কৰি আপোনালোকক নেদেখাও আপুনিও ইনষ্টল কৰাৰ পিছত এপ্লিকেশনটো জাস্ট ওপেন কৰিব এপ্লিকেশনটো ওপেন কৰিলে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব যে ৰেজিষ্টাৰিং ইউৰ এপ এটো আমাৰ 15 ডেজৰ কাৰণে ট্ৰায়াল ভাৰ্সনত ৰেজিষ্টাৰ হ'ব মই দুদিন ধৰি এপ্লিকেশনটো ব্যৱহাৰ কৰি আছো এতিয়া ইয়াত দেখাইছে 13 ডেজ ৰিমেইনিং এতিয়া আৰু মই 13 দিন ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত ইয়াত ডান কৰিছো ইয়াত আমাক অলপ ডেমো দেখাইছে মানে কেনেকৈ কি কৰিব লাগে আমি জাস্ট নেক্সট ক্লোজ এতিয়া এনেকুৱা এটা নৰমাল ইন্টাৰফেস দেখা পাব ইয়াৰ যেটো নেকি মিউজিক প্লেয়াৰ মানে ইয়াত গানবিলাক এড কৰিব কাৰণে বা আমাৰ মেমৰিত যিবিলাক গান আছে এই গানবিলাক আপুনি চাব পাৰিব ইয়াত কেইটামান লাইন দেখা পাইছে 4 লাইন আছে এইটো 4 লাইনত ক্লিক কৰিলে আপোনাৰ ডিভাইসত যিমান গান আছে সকলোবিলাক গান ইয়াত দেখা পাব এই এপ্লিকেশনটোত গান শুনাৰ আগত আপোনালোকে হেডফোনডাল লগাই ল'ব কাৰণ যিকোনো 3D মিউজিক শুনিবৰ কাৰণে হেডফোনত শুনিব লাগে আদাৰৱাইজ আমি 3D যেটো ইফেক্টটো এই ইফেক্টটো নাপাম সো আপুনি হেডফোন লগাই ল'ব মই জাস্ট এটা গান প্লে কৰি আপোনালোকক দেখাই আছো মই গানৰ ভলিউমটো মিউট কৰি দিছো আপুনি হেডফোনডাল লগাই শুনি থাকিব তাৰ পিছত ইয়াত আপুনি দেখা পাব ভাৰ্চুৱেল 3D আৰু সাৰাউণ্ড 3D ইয়াত আপুনি ক্লিক কৰে ভাৰ্চুৱেল 3D থনা পাব চাই ল'ব হা এইখিনি পঢ়ি ল'ব তাৰ পিছত আন্ডাৰস্ট্যান্ড তো দ্ৰুপ সাৰাউণ্ড মিউজিকত এনেকুৱা এটা ইনফৰমেশন আহিব প্ৰথমতে আমি ভাৰ্চুৱেল 3D দেখাও এটো ভাৰ্চুৱেল 3D ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত কেইটামান ইফেক্ট আপুনি দেখা পাব ইয়াৰ যেটো হেডি আছে ইকুৱেলাইজাৰ খুলিলে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব এটো সাউণ্ড যেটো ইফেক্ট এটো কাস্টম হৈ আছে হয় ইয়াত আমাৰ কৰিব লাগিব কি আপুনি এটো দেখা পাইছে ইয়াত মানে অলপ ডেমো অলপ দি আছে কেনেকৈ কামটো কৰিব লাগে এইকেটা যেটো মানে দুটা সাউণ্ডৰ আইকন দেখা পাইছে আপুনি এটো যিমানে তলফালে টানিব সাউণ্ডটো মানে ইমানে হন্মুখৰ ফালে গৈ থাকিব আৰু এটো যিমানে মানে ওপৰৰ পিনে টানিব সাউণ্ডটো মানে বাহিৰৰ পিনে গৈ থাকিব মানে আপোনাৰ কানৰ পৰা যেন উলোৱা অৱস্থা এনেকুৱা শুনা পাব আপুনি হেডফোনডাল ব্যৱহাৰ কৰি এটো ইফেক্ট এপ্লাই কৰিলে আপুনি বস্তুটো বুজিব পাৰিব ইয়াত যিকেটা সাউণ্ড হেডি আছে এটা আমি ইয়াৰ পৰা লৰচৰ কৰিব নোৱাৰিম এটো এনে থাকিব তাৰ পিছত সাৰাউণ্ড আছে সাৰাউণ্ডটো তদ্ৰুপ আপুনি এইকেটা ইফেক্ট তলফালে নিব পাৰিব যিমান তলফালে নিব গানটো মানে কানৰ লগত ইমানেই ক্লোজ বেছি হ'ব এটো যদি আপুনি বেছি তলফালে নিয়ে তেনেহলে ইয়াৰ কিছুমান এক্সট্ৰা নয়েজ হ'ব সো এটো আপুনি এটা নিৰ্দিষ্ট সীমাত থাকিব সেই যিমতে আপোনাক শুনি ভাল লাগে সেইমতে আপুনি এটো কাস্টমাইজ কৰি ল'ব আৰু এটা কথা আপুনি এটা ইফেক্টৰ পৰা আৰু এটা ইফেক্টত চেঞ্জ কৰা সময়ত কিন্তু এইটো ইফেক্টটো বন্ধ কৰি দিব হা এটা ইফেক্ট বন্ধ কৰি দিব ফাৰ্ষ্টত মই এটো ভাৰ্চুৱেল 3D টো দেখাইছিল এটো অফ কৰি দিছো তাৰ পিছত সাৰাউণ্ড এটো আমি অফ কৰি দিছো যেটো এটো দেখালো তাৰ পিছত আছে বেজ বুষ্টটো আপুনি ইয়াৰ বেজ বিলাক 100% দি চাব পাৰে কেনেকুৱা লাগে যেটো পজিশনত ৰাখি গান শুনিলে ভাল লাগে সেইমতে আপুনি বেজটো এডিট কৰি ল'ব তাৰ পিছত ইয়াতো আছে ট্ৰেবল বুষ্ট এই ট্ৰেবল বুষ্টটো আপুনি এনেদৰে দি চাব পাৰে তাৰ পিছত আছে পেনাৰ পেনাৰৰ কাম হৈছে আপোনাৰ যেটো মানে কি আমি গান শুনিলে একচুয়ালি এটা মিডলত শুনি থাকো এটা পজিশন আছে এটো যদি আপুনি ৰাইট সাইডত নিয়ে তেনেহলে গানটো কানৰ ৰাইট কানত শুনিব পাৰিব আৰু এটো যদি আপুনি লেফট সাইডত নিয়ে তেনেহলে গানটো লেফট সাইডত শুনিব পাৰিব বন্ধুসকল এটো আছিল এটা মিউজিক প্লেয়াৰৰ ৰিভিউ এই মিউজিক প্লেয়াৰটো আপুনি ইউজ কৰি চাব পাৰে আৰু আপুনি যদি অলৰেডি ইউজ কৰি আছে তেনেহলে আমাৰ ভিডিও কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে মিউজিক প্লেয়াৰটো কেনেকুৱা সো আজি এইখিনি আছিল পৰৱৰ্তী সময়ত আকৌ লগ পাম থ্যাংক ইউ